ফিৰোজ ৰহা যিটো অঘৃণনীয় অমাননীয় যিটো আমি সপোনতো আমি ভাবিব নোৱাৰা এটা ঘটনা ঘটি গ'ল সেইটো কাৰণে অকল কাৰ্বি আংলং ডিফু বুলি নহয় বিভিন্ন দেশ বিদেশৰ পৰা ৰাজ্যৰ পৰা ভাৰতৰ বাহিৰৰ পৰা সকলোৱে শোকবেদনা জ্ঞাপন কৰিছে আৰু তাই আমাৰ কণমানিজনীৰ তাইৰ আত্মা সৎগতিৰ বাবে তেওঁ প্ৰাৰ্থনা জনাইছে আৰু তাইক ন্যায় দিবৰ বাবে সকলোৱে জোৰদাৰ প্ৰতিবাদ কৰিছে কিন্তু অকল আমি প্ৰতিবাদ কৰি থাকিলে নহ'ব আমি অকল মম জ্বলাই প্ৰতিবাদ বা মৌন ব্ৰত প্ৰতিবাদ কৰি থাকিলে নহ'ব আমি প্ৰতিবাদ অকল আমি প্ৰতিবাদ কৰি চৰকাৰে আগভাগ ল'ব লাগিব যেতিয়ালৈ চৰকাৰে আগভাগ নলয় তেতিয়া দুখীয়ে কিন্তু শাস্তি নাপায় গতিকে দোষী কি পৰিস্থিতিত তাই মৃত্যুবৰণ কৰিবলগীয়া হ'লে 12 বছৰ বয়সত তাই এটা সোণালী সপোন লৈ গৈছিল ৱেষ্ট কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ পৰা সোণালী সপোন লৈ গৈছিল তাই ৰহালৈ শিক্ষা গ্ৰহণৰ বাবে হয়তো পিতৃ মাতৃ দৰিদ্ৰ ৰেখা সীমাৰ তলত থকা তেওঁলোকে হয়তো কোনোদিন মানে শিক্ষাৰ পোহৰ তেওঁলোকে পোৱা নাছিল বা খাদ্যৰ তেওঁলোকে অভাৱ গতিকে এজনী ছোৱালী যদি তেওঁলোকে বাহিৰত পঠিয়াব পাৰে তেওঁলোকৰ কাৰণে বহুত আশা আছিল যে ছোৱালীজনী পঢ়া শুনা ডাঙৰ দীঘল কৰিব কিন্তু সেইটো আশা পূৰণ নহ'ল তাত যিসকল অপৰাধী নামো আছে মই ল'ব খোজা নাই সেই দুজন অপৰাধী নামো ল'ব খোজা নাই তেখেতসকলৰ হয়তো সকলোৱে জ্ঞাত সেই অপৰাধী দুগৰাকীৰ নাম গতিকে আমি সকলোৱে বিচাৰিছোঁ এই অপৰাধী দুগৰাকী আমি শাস্তি হ'ব লাগে আৰু সেই শাস্তি দিয়াবৰ কাৰণে সেইটো আমাৰ চৰকাৰে আগভাগ ল'ব লাগিব আমি কেৱল প্ৰতিবাদ কৰিব পাৰোঁ আমি কেৱল মৌন সমদল কৰিব পাৰোঁ আমি এইটো মৌন ব্ৰত কৰিব পাৰোঁ কেৱল ছ'চিয়েল মিডিয়াত অকল সেইকাৰণে এই প্ৰতিবাদ অকল আমি মম জ্বলাই নহয় এই আপোনাৰ ছ'চিয়েল মিডিয়া প্ৰিণ্ট মিডিয়া ডিজিটেল মিডিয়া চবতে ইয়াৰ প্ৰতিবাদ হৈ উঠিছে আৰু উঠিব লাগিব যেতিয়ালৈকে দোষীয়ে শাস্তি নাপায় যদি দোষীয়ে শাস্তি নাপায় এনেধৰণৰ ঘটনা নিতৌ ঘটি থাকিব এনেধৰণৰ কণমানি শিশুক আমি নিতৌ হেৰাই থাকিম আৰু আমি যদি ভাগ অনুসন্ধান কৰোঁ তেতিয়াহ'লে অকল অসমত নহয় কাৰ্বি আংলং ভাৰতত বিভিন্ন ঠাইত এনে দৰিদ্ৰ সীমাৰেখাৰ তলত যিসকল শিশু কণ শিশুৱে নিজৰ শিক্ষা গ্ৰহণৰ বাবে এমুঠি অন্নৰ বাবে আনৰ ঘৰত আছেগৈ তেওঁলোকে এনেকৈ নিৰ্দিষ্ট হোৱা বহুতো হয়তো খবৰ ওলাব আমি যদি অনুসন্ধান কৰোঁ গতিকে সেইবোৰ কিহৰ কাৰণে হ'ল এই পশ্চিম কাৰ্বি আংলঙৰ পৰা গৈ তাই কিয় ৰহা যাবলগীয়া হ'ল সেইবোৰ চাব গ'লে হয়তো সেইটো আৰু বহুত ডাঙৰ কাহিনী ওলাব হয়তো স্কুল আছে তাত হয়তো শিক্ষক নাই শিক্ষক আছে তেওঁলোকে হয়তো নিজে যিজন আচল শিক্ষক তেখেতে তাত নাথাকিয়ে হয়তো তাত যিবোৰ দৰমহা দিয়ে নিজে আকৌ হাজিৰা দিয়ে কাৰোবাক হয়তো শুনিছোঁ মই দেখা নাই কিন্তু শুনিছোঁ বোলে 5,000-6,000 টকা মাহেকে বেলেগ এজন শিক্ষকক দি নিজে ঘৰত বহি দৰমহা খাই থাকে এনেকুৱা সুধিছোঁ গতিকে এইবোৰ হ'ব নালাগে আৰু যিসকল মই কাৰ্বি আংলং কাৰ্যকৰী বৰ্ডৰ তুলিয়া ৰহাংদেৱকো মই অনুৰোধ জনাইছোঁ তেখেতে ইতিমধ্যে ভাল পদক্ষেপ লৈছে যে এই কেছটো CBI দিব লাগে বুলি তেখেতে অসমৰ মুখ্যমন্ত্ৰী মাননীয় সৰ্বানন্দ সোণোৱালদেৱক অৱগত কৰিছে আৰু মাজতে তেখেতসকলক তুলিয়া ৰহাংদেৱৰ মাজতে মই অলপ লগ পাইছিলোঁ এই বিষয়ে আলোচনা কৰিছিলোঁ কৰোঁতে তেখেতক মই কৈছিলোঁ যে এইবোৰ কি কৰা যাব ন্যায় দিবলৈ কি কৰা যাব তেতিয়াই তেওঁ মোক কৈছিল যে দুদিনমান মই চিফ মিনিষ্টাৰ ছাৰৰ লগত এই বিষয়ে আলোচনা কৰিম আৰু যি কৰিব ভাল মানে কি উচিত শাস্তি দিবৰ কাৰণে চেষ্টা কৰাম বুলি কৈছে আৰু মই কৈছোঁ তেখেতে তেতিয়া 1 লাখ টকা দিছিল তেতিয়া কৈছোঁ মই 1 লাখ টকা আৰু পাৰি নিশি কৈছে 1 লাখ টকাটো আমি আকৌ হয়তো বেছি দিবলৈ চেষ্টা কৰিম তেওঁ শুনিছোঁ তেখেতে 10 লাখ টকা আগবঢ়াইছে আৰু প্ৰত্যেকজন MEC আৰু MP MLA গোটেইকেইটাৰ এমাহৰ দৰমহা তেওঁ লৈ তেওঁলোকে গৃহ নিৰ্মাণ কৰিব এইটো খুব ভাল পদক্ষেপ গতিকে এনেধৰণৰ দুখীয়া মানুহবিলাক আমি সকলো সহায় কৰোঁগৈ যদি নহয় তেওঁলোকে আকৌ এমুঠি অন্নৰ বাবে শিক্ষাৰ পৰা নিজৰ ল'ৰা ছোৱালীক আকৌ আনৰ ঘৰত যিবোৰ অভিজাত মানুহৰ ঘৰত হ'বগৈ য'ত তেওঁলোকে পঢ়াম বুলি লৈ যাব কিন্তু তাত গৈ তেওঁলোকে শিশু শ্ৰমিকৰ দৰে তেওঁলোকে তাত ব্যৱহাৰ কৰিব নিজৰ ল'ৰা ছোৱালী স্কুল পঢ়াব AC ৰুমত পঢ়াব কিন্তু সেই কণ শিশুক তেওঁলোকে ঘৰ চাফা কৰাব লগাব লেট্ৰিন বাট চাফা কৰাব লগাব তেওঁলোকক গতিকে সেইটো হ'ব নালাগে আছে এতিয়া ভাল উদাহৰণ আছে বহুত ভাল উদাহৰণ আছে নিজৰ ঘৰত নিজৰ সন্তানেও ভাল মৰম কৰে মই নিজে সৰুকালত মই নিজে আনৰ ঘৰত থাকি মই স্কুল পঢ়া মোৰ ঘৰতো তেনেকুৱা আছিল বা আছে পঢ়িও তেওঁলোকে মেট্ৰিক পাছ কৰি বিয়া বৰষুণ ধুনীয়াকৈ গুচি গৈছিল আমাৰ স্বনামধন্য আমাৰ শিল্পী প্ৰাঞ্জল শইকীয়াদেৱৰ তেখেতৰ ঘৰতো ৱেষ্ট হামৰেণৰ এজন ল'ৰা বিক্ৰমৰ অকণমান সেই প্ৰাঞ্জলদাই সেই ল'ৰাটোক নিজৰ পুত্ৰতকৈ বেছি মৰম কৰে নিজে কাপোৰ ধুই দিয়ে নিজে ফুলে বিছনাত ঠিক আঁঠুৱা তৰি দিয়ে গতিকে নিজৰ সন্তানকো বেছি মৰম কৰে গতিকে মই নকওঁ যে সকলো তেনেকুৱা বেয়া ব্যৱহাৰ কৰে হয়তো ভাল ব্যৱহাৰ কৰা আছে কিন্তু কিমান পাৰ্চেণ্টেজ গতিকে আমি ভাবোঁ যে সকলো বেটি বাচাও বেটি পঢ়াও অকল আমি শ্লোগান ডাঙৰ দিলে নহ'ব তেওঁলোকক আমি বচাব লাগিব পঢ়াব লাগিব কন্যাই মানে মাতৃ আমাৰ শক্তি গতিকে আমি সকলোকে বাচিব লাগিব গতিকে আৰু মই এটা অনুৰোধ কৰিছোঁ চৰকাৰকো এটা হাত জোৰ অনুৰোধ কৰিছোঁ আৰু সকলোকে অনুৰোধ কৰিছোঁ আপোনালোকে সকলোকে প্ৰতিবাদ কৰক নহ'লে এনেকুৱা ধৰণৰ
শিশু কন্যা বা সন্তান বা ল'ৰা বহুত নোহোৱা হৈ গৈ থাকিব আপোনালোকে প্ৰতিবাদ কৰক যাতে দোষীয়ে শাস্তি পায় কি শাস্তি দিব আৰু তাই কিহৰ কাৰণে মৃত্যুবৰণ কৰিবলৈ লাগে কোনোবাই কৈছে আত্মহত্যা কৰিছে কোনোবাই কৈছে তেওঁক হত্যা কৰি জ্বলাই দিয়া হৈছে আমি নাজানো সেইটো হয়তো CBI ক'ব সেইটো ফৰেনচিক ডিপাৰ্টমেণ্টে ক'ব কিন্তু আত্মহত্যা বুলি কৈছে কিন্তু যিটো দৃশ্য দেখা পাইছোঁ যিমান দেখি মোৰ এক্সপিৰিয়েঞ্চত যিটো দেখা পাইছোঁ মই মোৰ ভাবিত অনুভৱ যিটো দৃশ্যৰ যিটো ফটো দেখা পাইছিলোঁ তাৰ মৃত্যু দেশৰ কাষত যিটো ছবিটো ভাবিলে গান নোম হিঁয়ৰি উঠে তাৰ কাষত যিটো গেলন কেৰাচিনৰ গেলনৰ মেচ বক্সটো পৰি আছে খুব শৃংখলাবদ্ধভাৱে আছে পুৰা পৰিপাতি কৰি আছে যদি কোনোবাই যে আত্মহত্যা কৰে মেচটো মাৰাৰ লগে লগে তেওঁ আকৌ মেচ বক্স বন্ধ কৰি থ'ব সময় নাপাব মাৰাৰ লগে তাত ভাপকৈ জ্বলি গোটেই মেচ জ্বলি শেষ হৈ যাব কেৰাচিন যেতিয়া চব ফটাব তাতে কেৰাচিনৰ গেলনটো ছিটিকি যাব আৰু মই যিমানবোৰ পাইছোঁ মই নিজে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ আছিলোঁ এটা সময়ত গোটেই কিছুমান জানো অগ্নিদত্ত হোৱা মানুহ যে সাধাৰণতে ওপৰমুৱা খাই চিধি ওপৰতে নতুবা পুৰা পেট্ৰল নিজৰ জুই নুমাবৰ কাৰণে চেষ্টা কৰে তেনেকুৱা মৃত্যুবৰণ কৰা দেখা পাইছোঁ এতিয়া কি হয় কি কাৰণে কি চাৰ্কমষ্টেঞ্চত তাই মৃত্যুবৰণ কৰিব লগা হ'ল বা যদি আত্মহত্যা কৰিছিল কিন্তু কিহৰ কাৰণে আত্মহত্যা কৰিবলগীয়া হ'ল এজনী 12 বছৰীয়া ছোৱালী গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ যে আপোনালোকে প্ৰতিবাদ কৰক যাতে দোষীয়ে ইয়াতকৈ মানে আমি যিমানখিনি ভাবিছোঁ তাতকৈ যাতে বেছি তেখেত শাস্তি পায় নহ'লে এনেকুৱা ধৰণৰ ঘটনা সদায় আৰু সদশেষত তেখেতৰ আত্মাৰ সদ্গতি মই কামনা কৰিছোঁ য'তে আছে কুশলে থাকক আৰু যিমানখিনি তাইৰ যিটো সপোন আছিল যিটো সপোন লৈ তাই গৈছিল তাই সপোন যাতে পূৰণ কৰিব পাৰোঁ এতিয়া শুনিছোঁ তাইৰ নামৰ এখন স্কুল প্ৰতিষ্ঠা কৰিব বুলি শুনিছোঁ স্কুলসমূহ তাই এটা মূৰ্তি প্ৰতিষ্ঠা কৰিব বুলি শুনিছোঁ গতিকে সেইবোৰ কাৰ্যকৰী হওক আৰু সেই স্কুলতে যিবোৰ দৰিদ্ৰ ল'ৰা ছোৱালীবোৰ যিবোৰ বাহিৰত পঢ়িব সিহঁতে সেই তাত তাইৰ নামৰ স্কুল যাতে শিক্ষা গ্ৰহণ কৰি যাতে সুন্দৰ ভৱিষ্যত কৰিব পাৰে ধন্যবাদ